গছৰ কথাৰে। নৈ পাৰৰ মাটিখিনি এইবাৰো বানে খহাব নোৱাৰিল। পাৰৰ গছকেইজোপীয়ে সেই অধিকাৰ দিয়া নাই। জীৱনৰ কথাবোৰো ঠিক একেই। কোবাল ধুমুহাৰ প্ৰকোপে স্পৰ্শ কৰিব নোৱাৰাকৈ ভেটি মজবুত কৰাৰ দায়িত্ব নিজৰেই। অকস্মাতে ডাল এটা ভাঙি পৰাটো অস্বাভাৱিক নহয়। একেদৰে জীৱনলৈ সংঘাত অহাটো স্বাভাৱিক ঘটনা। পাতবোৰ সৰি ডালবোৰ লঠঙা হ'ল বুলিয়ে গছজোপা জানো মৰহি যায়? নাযায়। অপেক্ষা কৰে ন-কুঁহিপাতলৈ। আকাশীলতাৰ দৰে নিৰ্ভৰশীল হোৱাটো ঠিক নহয়। বৃক্ষৰ দৰে স্বনিৰ্ভৰশীল, আনক ছাঁ দিব পৰা হ'ব লাগে। মিঠা ফলতহে আনে হাকুটিয়াই কীটৰ ভিৰ হয়, টেঙাত নহয়। জীৱনৰ কথাবোৰ ঠিক একেই।